ধন সম্পত্তি বেলেগৰ নামত দিয়া আৰম্ভ কৰে মইতো বেছি দিন নাথাকোৱে আৰু এইবিলাক আৰু লগতে জড়িত এনেকুৱা ধৰণৰ যেতিয়া লক্ষণবিলাক আপোনালোকে দেখিব ব্যৱহাৰিক সালসলনিবিলাক দেখিব এইবিলাক ছুইচাইডৰ বিপদজনক সংকেত হ'ব পাৰে আৰু যদি ব্যক্তিজনে এনেকুৱা ধৰণৰ মানে প্ৰকাশ কৰিছে যে তেওঁ জীয়াই থাকিবলৈ আজিকালি মন নাযায় সেইটো বস্তু কেতিয়াও সহজভাৱে ল'ব নালাগে এতিয়া ৰিস্ক ফেক্টৰ্ছ বা কোন ব্যক্তিয়ে ছুইচাইডৰ বা আত্মহত্যাৰ ৰাস্তা বাছি ল'ব পাৰে এতিয়া যিবিলাক বংশগত থাকে মই এবাৰ ক'লোৱে অলৰেডি যিবিলাকৰ বংশগত হিচাপে এইটো এটা চাপ আছে কোনোবাৰ কাৰোবাৰ মোমায়েকে ঢুকাইছে কাৰোবাৰ খুৰাক ঢুকাইছে কাৰোবাৰ মাক ছুইচাইড কৰি ঢুকাইছে সেইসকল ব্যক্তিৰ বংশত থাকিলে তেওঁৰ আত্মহত্যাৰ ৰাস্তাটো বাছি লোৱাৰ সম্ভাৱনা বেছি থাকে কাৰণ ছুইচাইডো আল্টিমেটলি এটা জেনেটিক কণ্ডিশ্যনে হয় যদি 80% এইটো পাৰ হোৱাৰ চান্সেছ থাকে যদি এনেকুৱা ধৰণৰ মানে বংশগত প্ৰভাৱ থাকে এইটো হোৱাৰ চান্স বেছি তাৰোপৰি যদি এজন ব্যক্তিয়ে নিজৰ জীৱনকালত আগতে আত্মহত্যাৰ চেষ্টা কৰিছে তেওঁ সদায় এইটো এটা ৰিস্ক থাকে যে তেওঁ পিছলেও যদি জীৱনত কেতিয়াবা নভবা কিছুমান পৰিস্থিতিত পৰি যায় য'ত নেকি তেওঁ ভাগি পৰে তেতিয়া তেওঁ ছুইচাইডৰ ৰাস্তা আকৌ বাছি ল'ব পাৰে তাৰোপৰি যদি তেওঁলোকৰ বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত কিছুমান ৰোমেণ্টিক লাইফৰ ৰিলেটেড প্ৰব্লেমছবিলাকৰ কাৰণে ব্ৰেকআপ হওক সেইবিলাকৰ কাৰণেও যুৱ প্ৰজন্মৰ মাজত এইটো খুবেই মানে সহজে এইটো তেওঁলোকে এই ৰাস্তাটো বাছি লয় এইটো ইম্পালছিভ ছুইচাইড বুলি কয় তেওঁলোকে সেই সময়ত এনেকুৱা লাগে কি কৰিম কি নকৰিম আৰু যি ভাবে সেইটো সময়ত ভাবে যে জীৱনটো শেষ কৰি দিয়াটোৱেই ঠিক হ'ব সেনেকুৱা ক্ষেত্ৰত তেওঁলোকে কৰিব পাৰে আনকি যিবিলাকে বেছি ড্ৰাগছৰ সেৱন কৰে নিচাযুক্ত দ্ৰব্যৰ সেৱন কৰে তেওঁলোকৰ ধৈৰ্য সীমাটো অতিশয় কম তেওঁলোকৰ ক্ষেত্ৰতো যদি তেওঁলোকে কিছুমান জীৱনৰ মানে নভবা ঘটনা অলপ চেলেঞ্জিং চিটুৱেশ্যন আহি পৰে তেওঁলোকে ছুইচাইডৰ প্ৰতি বেছি আকৰ্ষিত হৈছে এতিয়া ছুইচাইডৰ কথা মই অলৰেডি ক'লোঁ কোনোবা ব্যক্তি যদি প্ৰকাশ কৰে অসমত এনেকুৱা আছে যে আপোনালোকে ডেফিনেটলি চাইকেট্ৰিষ্ট বা মনোৰোগ চিকিৎসকৰ ফালে লগৰ আজি হেৰি যে মাৰি দিব হেৰি